ইমান গৰম একো খাবলৈ মন নাই গম পাইছেনে মই জাষ্ট আহিছোঁ মানে এনেই চিল কৰিবৰ কাৰণে কিবা জুচ লৈ ল'ম চাগে নে কি কোৱা কিবা খাবা জানো তুমি ফাষ্ট ফুড ইভিনিং খাম এতিয়া মানে একদম খাব নোৱাৰি ইমান গৰম দিছে এই ময়ো এনেহে আহিছোঁ আজি দেখিছোঁ নহয় আণ্টিজনী নাই গম পাইছেনে সেইকাৰণে আহিছোঁ একো নকয় নহয় বহি থাকিম এনেই আণ্টিজনী থাকিলে আৰু কিবা কিবি অৰ্ডাৰ নিদিলে তেৰা তেৰা কৰি চায় আজি নাই আণ্টিজনী গুচি গৈছে এই দেখিছোঁ নহয় বহি থাকোঁ ইয়াতে মজাকৈ মাই গড ছানস্ক্ৰীণে মোক কাম দিয়া নাই ভালছে স্কিন কেয়াৰ কৰিব লাগিব দেই মোক ডক্টৰক দেখাওঁ জানো ভাবিয়ে পোৱা নাই বাপৰে গোটেই মোৰ ছানবাৰ্ণ হৈ যায় বুলিহে ভয় লাগিছে মই গৰমত একদম থাকিব পৰা নাই গম পাইছনে ইমান জ্বলিছে নহয় গাটো নজ্বলিব নেকি আৰু তই যিহে খা তই আৰু খাবি তই পক খাবি ঠিকছে তোৰ গা নজ্বলি কি হ'ব ইমান কৰি খা তোৰ এনেই চৰ্বিগাল বেছি আছে তোৰ ঐ এনেকৈ নকবি কিন্তু দেই তই শ্লিম হ'লি বুলিয়ে তই কিন্তু মোতকৈ বেছি খা মইহে লাগিলে তোতছে কম খাওঁ তেনেকৈ নকবি দেই এক টোক যে পতাব খুজি থাকি সেই ৱেটাৰটো ক'ত গ'ল চাচোন চা তাক কৈ পেলাই এই জুচ দুটা অৰ্ডাৰ দে খাই ল'ম বাপেকে পইচা চইচা নিদিওঁ আৰু তই কি ভাল পাওঁ বুলি কৈ দিব নোৱাৰ নেকি অলপো নাজানা দেই অলপো মাথাত মাল নাই হেল্ল' গুড মৰ্ণিং তোমালোক পালাহি নেকি আজি কি খাবা তোমালোকে কোৱা কি খাবা আমাৰ কেফেখনত মানে ছামাৰ ছিজন যিহেতু বহুত নিউ আইটেমৰ জুচ অনা হৈছে কোনটো ট্ৰাই কৰিবা আজি মকটেল এনে ককটেল সদায়তো এই নৰ্মেলবিলাকে খাই থাকা আজি কিবা ডিফাৰেণ্ট ট্ৰাই কৰিবা নেকি মেনুখনত আছে চাই লোৱা চাইছোঁ অলপ পিছত কৈ আছোঁ ডিছকাছ কৰি পেলাই কি খাওঁ এই মালতী আণ্টিজনী ক'ত যে গ'ল নহয় মায়ে এনেই ৰাখিছে এই গেছ আহি বহিছে সুধিব লাগে নাই ক'ত যে যাই থাকিলে নহয় অলপতো ইফালেও চকু দিব লাগে ন ক'ত যে আছে নহয় বাইদেউ কি খাব কওকচোন আপোনালোকে অৰ্ডাৰটো দি দিয়ক চাহ কফি আৰু কি খাব পৰঠা শুকান ৰুটি এজনী কেফেত আহিছোঁ আৰু কেতিয়াৰ পৰা ইয়াতে শুকান ৰুটি পৰঠা এইবিলাক পোৱা হয় দবা কিবা ক'লে নেকি কি আনিম এতিয়া আপোনালোকৰ কাৰণে কৈ দিয়কচোন মই বনাই ৰেডি কৰি আনি আছোঁ ঐ চেলি তই যে কৈ আছিলি চমোচা কেনেকুৱা কিয় অলপ ডাঙৰছে বনাবলৈকে অলপ ফুলা বিগছে চমোচা এটা লৈ আনিব দেচোন বনাই আনিব চাগে কৈছে নহয় এক্সকিউজ মি মই মানে চমোচা খাবলৈ মানে বহুত ক্ৰেভিং আহি আছে চমোচা এটা কমচে কম মানে বহুত এনেকৈ মানে সৰু চিঙৰা নহয় দেই 10 টকাত যিটো আনিব মানে বহুত বিগছে মানে 1 কেজি মানৰ মানে বহুত বিগ চাইজৰ মানে চমোচা খাবলৈ মন যাইছে হ'ব নেকি ইয়াত মই বনাই আনি দি আছোঁ দেই তোমালোকে অলপ ৰখা কোন হৈছে আৰু দেই কি যে দেখা পাই থাকোঁ আৰু এইখনত আহিলে বাইদেউ আণ্টিজনী বহুত কিউট হয় আৰু চুইটো হয় এনেকুৱা লাগিছে আৰু এতিয়া তোৰ চমোচাটো চাচোন কেনেকুৱা বনাই এতিয়া মোৰ লগা নাই যে মানুহজনীয়ে তোক চমোচা খুৱাব দেই কিবা ভেল পৰি বনাই নানিলে হৈছে আৰু দেই লেট হৈ গ'ল দেই গৰমত মানে একদম গেলি গৈছোঁ বাপৰে 1 কেজি ওজনৰ চিঙৰা বনাইছোঁ বাপৰে কিমান বা হ'ব বিলটো বনাব দিব লাগিব বাবুক ভাগৰ লাগি গৈছে দেই 1 কেজি হৈছে মই চালোঁ বাইদেউ ৰেডি 1 কেজি চমোচা এতিয়া আপোনালোকে খাওক আৰু এক্সট্ৰা কিবা লাগিব নেকি কেটচাপ মেয়নিজ মাই গড জেলি চা 1 কেজি চমোচা সঁচাকৈ বনালে আণ্টিগত কম নহয় দেই এতিয়া বিল কোনে পে' কৰিব ইমান ডাঙৰ চমোচা কোনে খাব কৃষ্ণ ভালকৈ বনাইছে বনাই আৰু মাই গড ইমান ডাঙৰ চমোচা ফাৰ্ষ্ট টাইম দেখিছোঁ দেই মাই গড চাবি দেই মই নাখাওঁ ইমান ডাঙৰ চমোচা মই এনেকৈ নাখাওঁ দেই তইহে ক'বলৈ দিছিলি মোক যিহেতুহে এতিয়া বনাই আনিলে এতিয়া কি হ'ব বিল কোনে দিব আৰু এইটো ইমান ডাঙৰ চমোচা কোনে খাব মাই গড তই যি টিখন আইডিয়া মোক দি থাক দেই কৰিলে এতিয়া কি হ'ব কচোন এক্সকিউজ মি কিবা ক'লে নেকি বিগ চাইজ স্পুন লাগিব নেকি মানে আপোনালোকৰ অসুবিধা হৈছে যদি চমোচাটো খাবলৈ মাই গড মালতী আণ্টি এইটো
এইটো কি বনালে ইমান বিগ সমোসা অ' মাই গড অঁ কি হ'ল ইহঁতে কৈছে আৰু 1 কেজি সমোচা লাগে বুলি মই পূৰা পাল্লাত জুখি পেলাই বনাই দিছোঁ 1 কেজি হয় এইটো সমোচাটো তুমি বিল বনোৱা বাবু বিলটো বনোৱা ইহঁতে কৈছে কাৰণে বনাইছোঁ মই এনে বনাই দিয়া নাই নহয় আমাৰতো এইটোৱেই ৱৰ্ক নহয় জানো কাষ্টমাৰ যিটো ডিমাণ্ড আমিতো সেইটো দিবই লাগিব যিহেতু আমি কাষ্টমাৰ ছাৰ্ভিচ প্ৰভাইড কৰোঁ তোমালোকে ট্ৰাই কৰা ৰিভিউটো দিবা কেনেকুৱা বা হৈছে ঠিক আছে নহ'লে মই বিলটো বনাই আছোঁ কিন্তু 1 উইকৰ আলু লগত ময়দা এইবিলাক গুচি গৈছে দেই বহুতখিনি গৈছে কিন্তু কমচে কম বিলটো 3000 মান হ'ব লাগে আই থিংক মই এতিয়া কৰি আছোঁ বিলটো চেছ আজি ক'ত ফচিলোঁ নহয় লাষ্ট পাব লাগিব এতিয়া পইচা নিদিলে মই কিন্তু বিল পে' কৰা নাই দেই তইহে খাম বুলি কৈ আছিলি সমোচা তই দিবি দেই এনেকুৱা ফাল্টু নকৰিবি দেই তইহে ক'বলৈ দিছিলি 1 কেজি সমোচা দুটাই মিলি দিব লাগিব এতিয়া এনেকৈ নহ'ব নহয় কি আৰু ফাল্টু আৰু এক্সট্ৰা এনে জুচ